Welcome to SCC Study. আজি আমি ভিডিঅ'টোত আগবঢ়াইছো 2015 বৰ্ষৰ HSLCৰ বিজ্ঞান কাকতৰ অতিসমূহ প্ৰশ্নৰ সমাধানসমূহ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী খোলা কৰে। দ্ৰৱটোত থাকে অপশ্যন এ NaCl, অপশ্যন বি HCl, অপশ্যন সি LiCl, অপশ্যন ডি KCl আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি HCl। নেক্সট কুৱেশ্যন নম্বৰ 2 তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? ইয়াতে অপশ্যন দিয়া আছে 4টা। অপশ্যন এ চিলভাৰ, অপশ্যন বি গোল্ড, অপশ্যন সি জিংক আৰু অপশ্যন ডি মাৰ্কিউৰি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি জিংক। নেক্সট কুৱেশ্যন নম্বৰ 3 প্ৰপেনৰ অণু এটাত অপশ্যন এ 10 সহযোজী বান্ধনী থাকে, অপশ্যন বি 9 সহযোজী বান্ধনী থাকে, অপশ্যন সি 8 সহযোজী বান্ধনী থাকে আৰু অপশ্যন ডি 11 সহযোজী বান্ধনী থাকে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 10 সহযোজী বান্ধনী থাকে। নেক্সট কুৱেশ্যন নম্বৰ 4 তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা। অপশ্যন এ আছে ছ'ডিয়াম, অপশ্যন বি এলুমিনিয়াম, অপশ্যন চি ক্লৰিন আৰু অপশ্যন ডি বৰণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰণ। নেক্সট কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5টো কাৰিকৰী বিজুতিৰ বাবে আমাৰ এই পেপাৰখনত প্ৰিণ্ট নহ'ল, গতিকে আমি কুৱেশ্যন নম্বৰ 5টো দিবলৈ অসমৰ্থ। গতিকে আমি নেক্সট কুৱেশ্যন নম্বৰ 6লৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 6 শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰবাহযুক্ত দীঘল ছলেনয়ড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ অপশ্যন এ ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়, অপশ্যন বি ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি আহে, অপশ্যন চি 0 হয় আৰু অপশ্যন ডি সকলো বিন্দুতে একে থাকে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি সকলো বিন্দুতে একে থাকে। নেক্সট কুৱেশ্যন নম্বৰ 7 চৰ্বি অণুৰ ইমালছিফিকেশ্যন সংঘটিত কৰে। অপশ্যন এ ট্ৰিপচিনে, অপশ্যন বি পেপচিনে, অপশ্যন চি পিত্ত লৱণে আৰু অপশ্যন ডি এমাইলেজে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পিত্ত লৱণে। নেক্সট কুৱেশ্যন নম্বৰ 8 কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল অপশ্যন এ অক্সিন, অপশ্যন বি চাইট'কাইনিন, অপশ্যন চি এবছাইচিক এচিড আৰু অপশ্যন ডি জিবাৰেলিন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চাইট'কাইনিন। নেক্সট কুৱেশ্যন নম্বৰ 9 তলৰ কোনটো জীৱ নিম্নীকৰণ আৱৰ্জনা নহয়? ইয়াৰে অপশ্যন এ আছে পাকঘৰৰ শাক পাচলিৰ আৱৰ্জনা, অপশ্যন বি আছে পুৰণি ফটা কাপোৰ আৰু অপশ্যন চি প্লাষ্টিকৰ মোনা আৰু অপশ্যন ডি আছে পুৰণি বাতৰি কাকত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্লাষ্টিকৰ মোনা। নেক্সট কুৱেশ্যন নম্বৰ 10 2 ওহম ৰোধৰ তাঁৰ এডাল 4টা সমান অংশত ভাগ কৰা হ'ল। অংশ 4টা সমান্তৰাল সজ্জাত সংযোগ কৰা হ'ল। সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ আৰেৰে বুজালে 2 ওহম = R হ'ব অপশ্যন এ 16, অপশ্যন বি 1/4, অপশ্যন চি 1/8 এণ্ড অপশ্যন ডি আছে 8 আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 16। এই ভিডিঅ'টোত ইমানেই। আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।